এয়া সঁচা কথা জানেনে? আজিৰ যুগত যিসকল লোকে লাজ ভয় আৰু সন্মানক বেছি গুৰুত্ব দিয়ে তেনেলোকে জীৱনৰ বাটত আগুৱাই যাওঁতে যথেষ্ট বাধাৰ সন্মুখীন হ'ব লগা হয়। ভাল পাবলৈ মাত্ৰ অলপ সময় লাগে জানেনে? কিন্তু সেই ভাল পোৱা পাহৰিবলৈ গোটেই জীৱন লাগি যায়। বন্ধু মানে আই মিছ ইউ নহয়, বন্ধু মানে ক'ত মৰি আছিলি হা? কান্দিবা সেইজনৰ বাবেহে জানানে, যি তোমাৰ চকু পানীৰ মূল্য বুজি পায়। কষ্ট সকলোৰে ভাগ্যত লিখা আছে, কোনোবাই সেয়া সকলোকে দেখুৱাই থাকে, কোনোবাই সকলোৰে পৰা লুকুৱাই ৰাখে। মই তোমাক নিজতকৈ বেছি বিশ্বাস কৰিছিলোঁ, সেইকাৰণে চাগে তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিবলৈ সুযোগ পাইছিলা। ফলাফলৰ চিন্তা নকৰি নিজৰ কাম একাগ্ৰতাৰে কৰি যোৱাজনহে নিজৰ জীৱনত সফলতা পায়। কলম যিমানেই মূল্যৱান নহওক কিয় চিয়াহী নাথাকিলে সি মূল্যহীন। তেনেদৰে মানুহ যিমানেই শিক্ষিত নহওক কিয় বিবেক নাথাকিলে তেনে শিক্ষা মূল্যহীন। কেতিয়াবা শ্মশানলৈ গৈ চাবা, তাত আপোনাতকৈ ধনী ধুনীয়া আৰু জ্ঞানী মানুহ মাটিৰ লগত মিলি আছে। জীৱনত সফল নহ'লে বাৰে বাৰে চেষ্টা কৰা, হাৰ মানি নিদিবা, কিয়নো এজোপা লঠেঙা গছেও পাতৰ বাবে অপেক্ষা কৰে। এইখন স্বাৰ্থপৰ পৃথিৱী হয়, ইয়াত প্ৰয়োজন শেষ হ'লে ভগৱানকে আঁতৰাই পেলাই দিয়ে। মানসিক শান্তিয়েই পৃথিৱীৰ সকলোতকৈ ডাঙৰ সুখ। আটাইতকৈ মূল্যৱান সম্পদ হৈছে জ্ঞান, আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য, আটাইতকৈ ডাঙৰ ঔষধ হৈছে হাঁহি, আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। সকলো শিক্ষা যে কিতাপৰ পৰাই যে পাব লাগিব তেনেকুৱা কোনো কথা নাই। কিছুমান শিক্ষা সম্পৰ্ক, জীৱন, দুখ, কষ্টৰ পৰাও পোৱা যায়। জীৱনত জানানে, খালী পেটে আৰু খালী জেপে যিখিনি শিকায় সেয়া কোনো বিশ্ববিদ্যালয় অথবা শিক্ষকে শিকাব নোৱাৰে। অকলশৰীয়া জীৱন, অকলশৰে মৰণ, নিসংগতাৰ কিহৰ ভয়? এই পৃথিৱীৰ মুখাৰে আৱৰা, কোনোটো কাৰো আপোন নহয়। ঈশ্বৰে যিটো দিয়ে সেইটো কোনেও কাঢ়ি নিব নোৱাৰে, আৰু যিটো কাঢ়ি নিয়ে সেইটো কোনেও দিব নোৱাৰে। বৰ্তমান যুগত সঁচা কথা কোৱা মানুহক কোনেও ভাল নাপায়, কাৰণ সঁচা কথাবোৰ বহুত তিতা, যাৰ কাৰণে সঁচা কথাবোৰ মানুহৰ অতি সহজে হজম নহয়। শক্তি লাগে যদি জ্ঞান অৰ্জন কৰা, আৰু সন্মান লাগে যদি চৰিত্ৰ সলনি কৰা। চাকৰি নাপালে ডিগ্ৰী MA পাছ কৰা মানুহজনো মূৰ্খ, আৰু চাকৰি পালে হায়াৰ ছেকেণ্ডেৰী ফেইল কৰাজনো শিক্ষিত। জানানে, আমি এনেকুৱা এখন বিকৃত সমাজত বাস কৰোঁ। এটা কথা সদায় মনত ৰাখিব জানানে, আপুনি যাক যিমান কষ্ট দিব আপুনিও তাৰ দুগুণ কষ্ট পাব, সেইটো আজি হওক বা কালি। এবাৰ মানুহ চিনিবলৈ শিকি গ'লে কাৰো প্ৰতি একো অভিযোগ দিবৰ মন নাযায়। তেতিয়া মাত্ৰ এনেকুৱা লাগে যেন মানুহৰ পৰা দূৰত থকাই ভাল। টকাক ভাল পাবলৈ নহয়, টকাক ব্যৱহাৰ কৰিবলৈ শিকক। মানুহক ব্যৱহাৰ কৰিব নহয়, মানুহক ভাল পাবলৈ শিকক। মনত ৰাখিবা জানানে, পানীতকৈ চাহৰ মিঠা বেছি, তথাপিও পানীয়েহে পিয়াহ গুচাব পাৰে। গুণতকৈ ৰূপৰ জিলিকনি বেছি, কিন্তু গুণেহে মানুহক মহান কৰিব পাৰে। অপ্ৰিয় হ'লেও এয়াই সত্য, জীৱনত ভুল কৰাৰ দৰকাৰ, ভুল নকৰিলে জীৱনত একো শিকিব নোৱাৰিব। বন্ধুসকল, আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। শেষত আপোনালোকলৈ মোৰ এটি অনুৰোধ, যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু আপোনাৰ বন্ধুৰ মাজতো শ্বেয়াৰ কৰি দিব। নতুন কোনোবাই চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো ক্লিক কৰি থ'ব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। ধন্যবাদ।